খবৰ আপোনালোকৰ সকলোখিনি ভালে আছে মই ভালে আছোঁ প্ৰথমতে মই দৰ্শনাই মই দিছোঁ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি আমাৰ কলেজ মানে শেষৰ দিনটো আৰু আজি আহিব আকাশ প্ৰীতম ছিংগাৰ আৰু সকলোখিনি মই আপোনালোকক দেখাইছোঁ আপোনালোকে চাই যাওক আৰু মই আজি ভিডিঅ'টো কলেজতে আকৌ আনদিনাৰ দৰে ষ্টাৰ্ট কৰিব লগা হ'ল আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই যাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আৰু আজি মানে ছোৱালীখিনি কিমান জুচ আপোনালোকে দেখাব পাব পূৰা চাই যাওক পূৰা ধামাকা হ'বলৈ গৈ আছে আজি ভিডিঅ'টো আৰু আপোনালোকে চাই যাওক আপোনাৰ পৰিচয়টো দিছে মোৰ নাম পদুমি লৰাই থৈ গ'ল হ'বলা হয় লৰাই থৈ গ'ল লৰাই বহুত ঘৰ বনাইছে এই কামতে ব্যস্ত আছে চোৱা চিতা কৰা মানুহৰ ছোৱালীজনী বৰ নেৰ গৈছোঁ মোক 6-7 দিনৰ বাবে ইয়াতে থৈ সেইটো কমাই ল'ৰানো কি কৰে মোৰ ল'ৰা বহুত ডাঙৰ কোম্পানী চাকৰি কৰে আজিকালি আকৌ ডাঙৰ কোম্পানী চাকৰি কৰিবলৈ ভাগ্য লাগিব হয় বন্ধু বাৰু আপোনালোক মই ল'ৰাটো কোন এটা কৰোঁ কিবা কৈ পালে নে নাই বা চিন্তা হৈছে ধুনীয়া কৰিছে দেই অ' বে কি মজা কৰিছে ন বেয়া নাপাব মই ইয়াত বহুত দিনৰ পৰা আছোঁ আৰু এই সকলোবোৰ দেখিছে আপুনি এতিয়া সকলোবোৰ বাদ দি এই ঠাইখিনি আপোন কৰি লওক আপোনাৰ ল'ৰাই নিব নাহে কি কৈছে আপুনি মোৰ ল'ৰা তেনেকুৱা নহয় বুজিছে মোৰ ল'ৰাই বহুত মৰম কৰে সি মোক লৈ যাব আখুৰি ব্যস্ত আছে কাৰণে কেইটামান দিনৰ বাবে থৈ গৈছে আপোনালোকে এনেকে নক'ব এই ঠাইখনো ইমান বেয়া নহয় SP লীনা দলে আহি আছে মেম লীনা দলে মেমক আদৰিবৰ কাৰণে আমাৰ NS আৰু NCC ইউনিট গোটেইখিনি একগোট খাইছে আৰু লগতে আমাৰ মানে যোনখিনি আমাৰ ছেক্ৰেটাৰী সকলোখিনি আহিছে আৰু এয়া লীনা দলে মেম আমাৰ কলেজৰ গেটৰ সন্মুখত আহিছে আৰু মেমক এতিয়া আমি আগবঢ়াই লৈ যাম আৰু কি তাৰপিছতে আহিব আমাৰ আজি মুখ্য আকৰ্ষণ বুলি ক'লেও ভুল নহ'ব আকাশ প্ৰীতম আহিব আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাই যাব মাতৃগৰ্ভত জন্ম হোৱাৰ পৰাই নিজৰ এই মা শব্দটো শিকাৰ পৰাই আহি প্ৰতিটো জীৱনৰ প্ৰতিটো সময় শিকাৰ কাৰণে শিক্ষা লোৱাৰ কাৰণে এটা পৰিৱেশ সকলো সময়তে থাকে কিন্তু পিছত গৈ সমাজ এখন বা ঘৰ এখন যেতিয়া চলাবলগীয়া হয় তেতিয়া এগৰাকী পুৰুষতকৈ এগৰাকী মহিলাৰ দায়িত্ব অধিক বেছি আহি পৰে আজি দেখা পাইছে আপোনালোকে যে সমাজখন যিদৰে পৰিচালিত হৈছে
আজি তুমি চাওঁ প্ৰত্যেকটো ব্যৱস্থাতে ছোৱালী অগ্ৰাধিকাৰ, মহিলা অগ্ৰাধিকাৰ, মহিলাও তাৰমানে অসমত হওক বা ভাৰতবৰ্ষতে হওক, এই ভাৰতবৰ্ষ অসমখন বিত্তীয় পৰিস্থিতি চম্ভালিবৰ কাৰণে এগৰাকী মহিলাক দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু একেধৰণে যদি আমি চাওঁ যে আমি ক্ৰীড়াৰ ক্ষেত্ৰখনতো আমি সকলোৱে গম পাইছোঁ। আজি NCCৰ আজিৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আকাশ প্ৰীতম আহি পাই গ'লহি আৰু এতিয়া আপোনালোকে চাই যাওক ধামাকা হ'বলৈ গৈ আছে। একদম ফিল্ডখন নধৰা হৈ গৈছে আৰু আপোনালোকক মই একদম পূৰা ভইচ অভাৰ দিব লগা হৈছে কাৰণ ইয়াত চিৰিলে আপোনালোকে একো নুশুনিব আৰু বিৰাট ধুনীয়া হ'বলৈ গৈ আছে আৰু আপোনালোকে চাই যাওক কেনেকুৱা পালে আৰু জনাবলৈ একদম নকমিব কমেণ্টত। মুঠতে ভিডিঅ'টো একদম পূৰা উপভোগ কৰক আপোনালোকে।